Hello everyone, welcome to my YouTube channel. মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভাল। মোৰো ভাল মানে এইবাৰ ইমান ভাল নহয়, চৰ্দি হৈ আছে। আৰু আজি আমাৰ আলু ৰুইছে। আপোনালোকে আলু ৰুলে নাই মোক কমেণ্ট কৰি জনাব। আমাৰ আজিহে ৰুইছে আৰু কেনেকৈ ৰুইছে মানে মা আৰু দেউতাই কৈছে, মই ৰোৱা নাই কাৰণ মোৰ গাটো বৰ ভাল নহয়। চৰ্দি লাগি আছে যে সেইটো কাৰণে মই অলপমান পাল মাৰিছোঁ আৰু ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আজিৰ দিনটো কি কৰোঁ অলপ দেখাবলৈ চেষ্টা কৰিম। নতুনকৈ যদি আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু ছাপোৰ্ট কৰিব বুলি আশা ৰাখিলোঁ। ব'লক। এইফালে ৰেডি কৰি ৰাখিছে মাহঁতে আলুবোৰ ৰুবলৈ। আজি আমাৰ আলু ৰোৱা পৰ্ব চলি আছে। এইফালে মায়ে আলু ৰুই আছে, দেউতাই ইফালে কাম কৰি আছে। সেই পথাৰখন দেখিছেনে? ইমান ধুনীয়াকৈ সোণালী ৰঙৰ হৈ আছে। মা এইফালে আলু ৰুইয়ে আছে, মইহে নাই ৰোৱা। এতিয়া ৰুম আৰু অলপ পাছত মানে এতিয়া অলপ আগত আহি পাইছিলোঁহে। মোক ঘপককৈ কিবা কাৰণত মই যাব লগা হৈছিলে আৰু মাহঁতে ৰুই আছিলে যিহেতু, সেইকাৰণে মই মাহঁতে ভাবিলোঁ কি চাহ আৰু ভাতৰ জল্দি কৰোঁ, কাৰণ 12টা বাজিলে সম্পূৰ্ণ। তো অলপ চাহ এটা মই দি লওঁ, তাৰপিছত মই আহি গৈছোঁ চাহ বনাই। এইফালে বুটমাহ পিঠা চাহ। বলক চাহ মা দাদা কি হ'ল আলু ৰুবলৈ এইফালে আইতাও পালেহি, হয় নাই আইতা? আপুনি কেনেকৈ গম পালে আমাৰ আলু ৰুইছোঁ বুলি? হাই মেকুৰীটো কি লাগে? হেল্ল' এভৰিৱান, কালি ভিডিঅ' বনাবলৈ নহ'লে, তাৰপিছত আজি হৈছে শুক্ৰবাৰ। দেউতাৰ ওচৰলৈ যাওঁ, ভাত খাবলৈ মন নকৰে, সেইকাৰণে চাহ লৈ গৈছোঁ। তো বলক মোৰ লগত আজি বজাৰখন চাওঁ। মাস্কখন লগাই একেবাৰে মুখ চুখ ঢাকি ধূলি কেনেকুৱা, চুলি বহুত ফাটিছে কাৰণে এখন মাস্ক লগাই লৈছোঁ। আজি এনেকৈ বজাৰলৈ যাম আৰু বজাৰত এসোপা দেখিছেনে? ইমান ধুনীয়া ধুনীয়া চাকিবিলাক ওলাইছে, ৰংগলী বহুত কিবাকিবি, আৰু নিজৰ ঘৰুৱা বস্তুখিনি মই কৰি ল'লোৱে। আৰু আজি আকৌ নেক্সট ডে ভিডিঅ'টো এড কৰি দিছোঁ। জেতুকা লগাবলৈ লৈছোঁ, নিজে ৰোৱা জেতুকা। চুলিখিনি ফাটিলে কয় মানে লগাবলৈ কাৰণে, সেইকাৰণে অকণমান নিজে ট্ৰাই কৰি চাইছোঁ। আৰু দেৱালীৰ কাৰণে মই চাদৰ মেখেলা এযোৰ পিন্ধি লৈছোঁ চিম্পুলকৈ। চাদৰ মেখেলা যে মেইন আৰু সেইখিনি এতিয়া ৰেডি কৰি লৈছোঁ। তো সকলোকে হেপী দেৱালী। আজি ভাইটি ফালে আমাৰ ঘৰৰ সৰু থুলমূলকৈ চিম্পুলকৈ। আৰু আপোনালোকে কেনেকৈ ডেক'ৰেশ্যন কৰিছে কমেণ্ট কৰি জনাব। আমি এনেকৈ কৰিছোঁ। তো এইবাৰ মই দেৱালীৰ চেলিব্ৰেশ্যন একদম চিম্পলকৈ কৰিলোঁ। ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব, আৰু নতুনকৈ যদি আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব দেই। বম ফটোৱা ফটকা ফটোৱা এইবিলাক মোৰ বহুত ভয় লাগে, সেইকাৰণে নাই কৰা, একদম দূৰতে আছোঁ। আৰু এইবাৰ মই 3 দিনৰ ভিডিঅ' লগতে এড কৰি দিছোঁ। আশা কৰিছোঁ ছাপোৰ্ট কৰিব বুলি। তো আজিলৈ ইমানেই, নেক্সট এটা লং ব্লগত লগ পাম। বাই বাই।